আপোনাৰ মোৰ জীৱনৰ মূল্য কিমান আপুনি নাজানিব পাৰে কিন্তু এটা কাহিনী শুনাও যে দুটা একদম সেম টু সেম কাহিনী এজনীৰ নাম হৈছে জাহ্নৱী এজনীৰ নাম হৈছে নিকিতা দুজনীৰ এক্সিডেণ্ট হৈছে পুলিচ অফিচাৰ গাড়ী লৈ আহি পেলাই তেওঁলোকক খুন্দা মাৰিছে তেওঁলোকৰ মৃত্যু হৈছে এজনীৰ এক্সিডেণ্ট হ'ল ইউএছএত আৰু এজনীৰ আমাৰ ইণ্ডিয়াত এজনী হৈছে জাহ্নৱীৰ এক্সিডেণ্ট আজি বহু দিনৰ আগতে হৈছিলে 2 বছৰ 3 বছৰ আগত কেছ এইটো তেওঁ এক্সিডেণ্ট হোৱাৰ লগতে ইউএছ গভৰ্ণমেণ্টে সেই যোনজন পুলিচ অফিচাৰে গাড়ী চলাই পেলাই মদ খাই পেলাই গাড়ী চলাই পেলাই তেওঁক এক্সিডেণ্ট কৰিছিলে মাৰিছিলে তেওঁক 5,000 টকা ফাইন লগাইছে চাকৰিৰ পৰা ছাছপেণ্ড কৰাইছে আৰু কিবা কিবি পানিছ কৰিছে আৰু লগতে জাহ্নৱীৰ পৰিয়াললৈ 56 crore rupees এটা কম্পনচেশ্যন দিছিলে কাৰণ তেওঁৰ এক্সিডেণ্ট ইউএছএ হৈছিলে এতিয়া আহক আমাৰ নিকিতাৰ কথালে নিকিতাৰ এক্সিডেণ্ট হৈছিলে হাৰিয়ানাত তেওঁ এটা পুলিচ অফিচাৰে গৈ পেলাই খুন্দা মাৰি দিলে মদ খাই ক'ব নোৱাৰে গৈ পেলাই ভাড়ানে কিবা এখন লৈ গৈ পেলাই টমটমত বহি আছিল ছোৱালী নিকিতাক গৈ পেলাই পাছপৰ্টৰ পৰা খুন্দা মাৰি দিলে তাৰপিছত নিকিতা মৃত্যু হোৱাৰ লগতে হস্পিটেলত গৈ পেলাই মৃত্যু হয় আচলতে বাপেকে চিঞৰ বাখৰ কৰিব লগা হয় তাৰপিছত পুলিচে কেছ ৰেজিষ্টাৰ কৰে मेरा नाम मयंक है जी मेरी बड़ी बहन दिल्ली से आ रही थी जॉब करके कैंट उतरे थे टैक्सी लिए बैठने लगे थे उधर से गाड़ी वाले ने उड़ा दिया है আমাৰ ইণ্ডিয়াৰ পুলিচ এনেকুৱাই মৃত্যু হৈ গৈছে কিন্তু সেই যোনজন অফিচাৰে মাৰিছে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিব বিচৰা নাই কথা চিৰিয়াছ দুইজনী ছোৱালী আমাৰ ভাৰতীয় এজনী ইউএছত মৰিছে কাৰণে তেওঁৰ জীৱনৰ মূল্য হ'ল 260 কোটি টকাতকৈ অধিক কিন্তু এজনী আমাৰ ইণ্ডিয়াত মৰিল কাৰণে তেওঁৰ জীৱনৰ কোনো মূল্য নাই